মই এটা সাধু ক'ম। সাধুটোৰ নাম কাৰ বুদ্ধি বেছি। এদিনাখন সাপ, ভেকুলী আৰু শিয়ালে কথা পাতি আছিলে, কাৰ বুদ্ধি বেছি। তেওঁলোক তেতিয়া ক'লে শিয়ালে মোৰ বুদ্ধি বেছি প্ৰথমতে, তাৰপিছতে ক'লে সাপে মোৰ বুদ্ধি বেছি, তাৰপিছতে ভেকুলীয়ে ক'লে মোৰ বুদ্ধি বেছি। তাৰপিছত তেওঁলোক তেনেকৈ কাজিয়া লাগি আছিলে। এইটো কথাৰ পৰা কাজিয়া লাগি থাকোঁতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰ পালে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওচৰ পাওঁতে তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ক'লে বাৰু তোমালোকক আমি ধুনীয়াকৈ কাৰ বুদ্ধি বেছি কাৰ বুদ্ধি কম জনাই দিম। সেই বুলি কোৱাৰ লগে লগে ক'লে জনাওক। সেই বুলি কওঁতে তেতিয়া ক'লে সৌ দূৰৰ অৰণ্যখনলৈ যোৱা, তাতে আমি জুই লগাই দিম, জুই অগ্নি দেৱতাৰ পৰা কোণসাৰা চোৱা দেখা যাব। এই বুলি কোৱাৰ লগে লগে তিনিওবিধ প্ৰাণী গৈ পেলাই সেইখিনি পাওঁতে তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে জুই লগাই দিলে। জুই লগাই দিওঁতে সাপ গছ বগাই গছৰ ওপৰ পালে, তাতে জুই আগে গৈ পেলাই সাপক চুলে, সাপ মৰিল তাতে। তাৰপিছতে ভেকুলী পাতখিনি তলতে লুকাই, ভেকুলী শুকান পাত আছিলে, সেইখিনি শুকান পাতখিনি জুই লাগি পেলাই ভেকুলী মৰিল। তাৰপিছতে শিয়ালে দৌৰি গৈ পেলাই অৰণ্যৰ সিটোমূৰ পালে। সিটোমূৰ পাওঁতে শিয়াল আধা মৰা হওঁতে তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তেওঁলোকক জীয়াই তুলিলে আৰু জীয়াই তুলি পেলাই ক'লে সাপক তোমাৰ হত বুদ্ধি, ভেকুলীক ক'লে তোমাৰ চুটি বুদ্ধি, শিয়ালক ক'লে তোমাৰ হুৰমূৰীয়া বুদ্ধি।